হাই গাইজ, ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হৈ আছে। মোৰো ভালেই হয় আৰু ঘৰতে খুব এনজয় কৰি আছোঁ আৰু কিবা কিবি কৰি আছোঁ, নতুন নতুন এক্সপেৰিমেণ্ট চলাই আছোঁ। চ' এনজয় কৰি আছোঁ আৰু মই মোৰ টাইমখিনি। আজি মই আপোনালোকক এটি মোৰ পাৰ্চনেল কথা ক'ম। পাৰ্চনেল মিনছ তেনেকুৱা পাৰ্চনেল নহয়, একচুৱেলি মই মোৰ হেয়াৰ কাটৰ কথা ক'বলৈ ওলাইছোঁ। লকডাউনৰ বাবে হেয়াৰ কাটটো বহুত দিন কৰিব পৰা নাছিলোঁ, বাট মোৰ চিনাকি বা এজনীৰ ঘৰত গৈ মই একচুৱেলি হেয়াৰ কাটটো কৰিলোঁ। চ' মই কি হেয়াৰ কাট দিছোঁ আপোনালোকে ধৰিব পাৰিছেনে? তো মই কওঁ আপোনালোকক, কিন্তু মই তেনেকৈ ইমান হেয়াৰ কাট ভাল নাপাওঁ। মই প্ৰায় মোৰ চুলিটো যেতিয়া নৰ্মেল হৈ থাকে ন, তেতিয়াই মই বেছি ভাল পাওঁ, কাৰণ যিমানে হেয়াৰ কাট বেছি দিয়া হয় সিমানে মোৰ চুলিটো বেয়া হয় পিছলৈকে। বেয়া মিনছ মানে কি হয়, মানে মোৰ চুলিৰ লাষ্টৰ এইখিনি মানে বেণ্ড টাইপ হৈ যায়, সেইটো ভাল নালাগে। চ' মই প্ৰায়ে এটা হেয়াৰ কাটে দিওঁ, সেইটো হ'ল মই পিছৰখিনি ইউ কাট দিওঁ আৰু আগৰখিনি ৰেজাৰ কৰি ৰাখোঁ। এই দুটা হেয়াৰ কাটত মানে মই ভাল পাওঁ আৰু মোৰ তেনেকুৱা একো প্ৰব্লেম নহয়। আপোনালোকে বা কেনেকুৱা হেয়াৰ কাট ভাল পায় নাজানো, বাট মই এইটোৱেই ভাল পাওঁ আৰু কেনেকুৱা লাগিছে নাজানো, ক'বচোন আপোনালোকে মোৰ নিউ হেয়াৰ কাটত, নিউ লুকত মোক কেনেকুৱা লাগিছে। এনিৱেজ, আজি এটি ব্লগ মই শ্বেয়াৰ কৰিম, মোৰ গাঁৱলৈ যোৱা ব্লগ এটা। একচুৱেলি গাঁৱত গৈছিলোঁ মই কিছুদিন আগতে, খুব এনজয় কৰিলোঁ গাঁৱত, আৰু আজি মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত মোৰ সেইখিনি মুহূৰ্ত। তেনেহ'লে ব্লগচোন। হাই গাইজ, আজি মই আপোনালোকক দেখুৱাম এটি গাঁৱলৈ গৈ থকা ভিডিঅ'। এইটো একচুৱেলি লকডাউন কিছু শিথিলতা হোৱাৰ পিছতে আমি গাঁৱত খুৰাৰ ঘৰত গৈছিলোঁ, মই আৰু মোৰ হাজবেণ্ড, আৰু তেতিয়াই বনাইছিলোঁ এই ভিডিঅ'টো। গৈ থাকোঁতেই সন্ধিয়া হৈছিলে আৰু প্ৰায়, আৰু তেতিয়া সেইটো সময়ত একচুৱেলি বাহিৰত ইমানেই ভাল লাগিছিলে, সেউজীয়া গছ গছনি, পথাৰ, সঁচাকৈ মই আপোনালোকক বুজাব নোৱাৰোঁ, এনেকুৱা পৰিৱেশ এটা মোৰ খুবেই ভাল লাগে আৰু মই ভিডিঅ' নকৰাকৈ নোৱাৰি থাকিব। এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ এটা। গৈ লওঁ গাঁৱলৈ, তাৰপিছত আকৌ ভিডিঅ' কৰিম, ঠিক আছে? হাই, কালি আহি পোৱাত অকণমান দেৰি হ'ল, চ' ভিডিঅ' কৰা নহ'ল। আজি গাঁৱতে আছোঁ। আজি মই আপোনালোকক গাঁৱৰ ঘৰখন দেখাই আছোঁ, অলপচোন চাই লওঁ। এইকেইজন হ'ল খুৰাৰ ল'ৰা, দুইজন আছে, আৰু ইহঁত আৰু মোৰ হাজবেণ্ড একেলগে গাড়ী ধুই আছে। আপোনালোকক কৈছিলোঁ মই আৰু কিবা কিবি দেখাম গাঁৱত। চ' এতিয়া মই আপোনালোকক বাৰীখন দেখাইছোঁ খুৰাহঁতৰ। চাই লওক এবাৰ। এইটো পুখুৰীটো, এইটো পুখুৰীটো নতুনকৈ বনাইছে, হয়নে মাইনা? মোৰ লগত মাইনা আছে, মাইনাই ভালকৈ এক্সপ্লেইন কৰিব। আহা, তাই লাজ কৰি আছে, চিনাকি কৰাই দি আছে অলপ পিছতে।
এতিয়া আহি আছোঁ এইজনী দেখিছেনে এইজনী হ'ল মোৰ প্যাৰী প্যাৰী নননজি হাই ভণ্টি বহুত লাজ কৰে কিন্তু বহুত কনভিন্স কৰিব লগা হৈছে তাইৰ ফেচটো দেখাবলৈ ফাইনেলি আৰু লাজতে দৌৰিলে আহা কোৱা মাইনা মাইনাৰ নামটো অংকিতা হয় ধুনীয়া নাম এতিয়া মই চাইকেল চলাম এখন মাইনাৰ চাইকেল মই চলাম মোক কিন্তু হেল্প কৰিবা পৰিলে উঠাবা ন বাবলু বাবলু কিবা কোৱা এইটো খুৰাৰ ল'ৰা বাবলু মই বডিগাৰ্ড হিচাপে যাম লগতে আমাৰ বডিগাৰ্ড হৈ যাব ভাল হয় ল'ৰাটো খুব ভাল ল'ৰা এইবাৰ মেট্ৰিক দিছে ভাল ফলাফল আহিব বুলি আশা কৰিছোঁ ন বাবলু কিবা হয় নাজানো কিন্তু তাৰ কিন্তু পলিটিক্স কৰা মন আছে চাওঁ বাৰু পলিটিচিয়ানে হয় নে কি হয় বাট মাইনাইহে নামটো নক'লে আৰু একো নক'লে কি গম পাইছেনে এয়া হ'ল আম কেঁচা আম কলপাতত আম খোৱাৰ মজাই বেলেগ নহয় জানো আমি খালোঁ আজি ইয়াত আপোনালোকৰ খাবলৈ মন গৈছেনে বাৰু মই আম আজি খাবলৈ পালোঁ আৰু এইজনো খুৰাৰ ল'ৰা দেই মই এজনকহে চিনাকি কৰাই দিলোঁ experience ka আজি দিনটোৰ experience এইজন কচায়ো পাৰ্ট টাইম নহয় দেই ই কমাৰ্চত আছে এতিয়া কচাই নহয় এইবিলাক বা এতিয়া তোমাৰ আজিৰ এক্সপিৰিয়েঞ্চ কৰিবা আজিৰ এক্সপিৰিয়েঞ্চ দিয়া কেকটো স্পেচিয়েল আছিল ঘিউ আৰু কেকৰ কি কি হ'ল ঘিৰে কেক নবনাই ঘিউ আৰু হাঁহ পনীৰ কেক বেটাৰ কি খালে আৰু আজি মই কেক এটা বনাইছিলোঁ উইদাউট বেকিং পাউডাৰ এণ্ড ময়দা চ' খাবলৈ ভালে আছিলে একচুৱেলি মোৰ মানে ডাউট আছিলে কেনেকুৱা হ'ব বাট ভালে আছে লাকিলি মোৰ সন্মানটো বাঢ়িছে আৰু ন বাট বাৰ্থডে বয় এতিয়ালৈকে খোৱা নাই থেংক ইউ ফৰ দ্য কেক কোৱাৰেণ্টাইন হিচাপে ডেট ৱাজ বেটাৰ বস্তুটো নাপায় ন তথাপিও নিজে কৰিছা সেইকাৰণে থেংক ইউ এতিয়া চিকেন খুৱাম এতিয়া চিকেন তুমি বনাবা চিকেন বনাই খুৱাই তুমি কেক খোৱালা মই চিকেন খুৱাম থেংক ইউ ৱেলকাম আৰু এইজনকতো চিনিয়ে পাইছে আমাৰ বডিগাৰ্ড আছিলে আৰু কিবা ক'বা বিশেষ ক'বলগীয়া নাই আৰু খালি যাম আৰু বিশেষ নকওঁ মাতি চাওঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱকো ক'ব লাইক কৰক ছাবস্ক্ৰাইব কৰক থেংক ইউ এইখিনিতে কৈ থওঁ যে এয়া হ'ল মোৰ হাজবেণ্ড আজি লাষ্ট নাইট কালিতো যাবা বা গাঁৱৰ এক্সপিৰিয়েঞ্চ কি কৰিলা আহি আজিলৈ এইদৰে আমি ৰিটাৰ্ণ হ'লোঁ গাঁৱৰ পৰা